নমস্কাৰ বন্ধুসকল জ্ঞান জগত চেনেললৈ মই অক্ষয় নাথে আপোনালোক সকলোকে স্বাগত জনাইছো ফটোত দেখা পাই ব্যক্তিজন কোন আপোনালোকে চিনি পায় নাপায় বাৰু আপোনালোকে যদি একেদিন ইউক্ৰেইন আৰু ৰাছিয়াৰ যদি নিউজ টিভিত চাই আছে বা ইহঁতৰ পৰিস্থিতি যদি খবৰ লৈ আছে তেনে আপোনালোকে নিশ্চয় গম পাইছে যে এই ব্যক্তিজন হয় কোন এই ব্যক্তিজন হ'ল ইউক্ৰেইনৰ প্ৰেসিডেন্ট ভ্লাদিমিৰ জেলেনস্কি বৰ্তমানে গোটেই বিশ্বৰ চকু ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজতে স্থিৰ হৈ আছে এফালে আছে বিশ্ববিখ্যাত ভ্লাদিমিৰ পুতিন আৰু আনফালে আছে ভ্লাদিমিৰ জেলেনস্কি এতিয়া আজি আমি আমাৰ এই ভিডিওটোত কথা পাতিম ভ্লাদিমিৰ জেলেনস্কি বিষয়ে এজন ব্যক্তিৰ বিষয়ে যিজন ব্যক্তি নেকি এজন কমেডিয়ান আছিল যিজন ব্যক্তি নেকি এখন সিৰিয়েল কৰিয়ে আজি এখন দেশৰ ৰাষ্ট্ৰপতি হৈ আছে আজি আমি কথা পাতিম সেই ব্যক্তিজনৰ বিষয়ে কিদৰে তেওঁ এজন কমেডিয়ানৰ পৰা এখন দেশৰ ৰাষ্ট্ৰপতি হ'বগৈ পালে গতিকে আহক আজি কিছু নতুন কথা শিকো আৰু ভিডিওটো আৰম্ভ কৰো মই যদি কওঁ কপিল শৰ্মা এসময়ত গৈ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হ'বগৈ বুলি তেনে কথাটো শুনি আপোনালোকক কেনেকুৱা লাগিব বাৰু কথাটো শুনি যাকে আপোনালোক খুবেই আচহুৱা লাগিব বা হাঁহি ধৰিব পাৰে কিন্তু এনেকুৱা আচহুৱা ঘটনা ঘটি গৈছে ইউক্ৰেইনত 2019 চনত 25 জানুৱাৰী 1978 চনত জন্মলাভ কৰা ভ্লাদিমিৰ জেলেনস্কি এজন ইহুদী লোক হয় মানে তেওঁলোকৰ পূৰ্বসকল জাৰ্মানীৰ লোক আছিল 1978 চন অৰ্থাৎ সেইখিনি সময়ত ইউক্ৰেইন এখন সেপাৰেট দেশ নাছিল সেইখিনি সময়ত সোভিয়েট ইউনিয়নৰ আন্ডাৰত থকা এখন ঠাই আছিল ইউক্ৰেইন জেলেনস্কিয়ে কিয়েভ নেশ্যনেল ইউনিভাৰ্চিটিৰ পৰা আইনত ডিগ্ৰী লাভ কৰি থৈছে যদিও তেওঁ এই বিষয়টোৰ প্ৰতি ইমান এটা আগ্ৰহী নহয় কলেজত পঢ়াৰ লগে লগে তেওঁ থিয়েটাৰ বা এক্টিংৰ সাইডত কৰি থাকে 2003 চনত তেওঁ এটা টিভি প্ৰডাকশন কোম্পানী বনায় যিটো নেকি এটা বৃহৎ সাকসেস হয় আৰু ইয়াৰ লগে লগে 2010 চনৰ মানৰ পৰা তেওঁ ইউক্ৰেইন দেশৰ এক ডাঙৰ কমেডি হিৰো ৰূপে পৰিগণিত হয় আমাৰ দেশত কপিল শৰ্মা বৰ্তমান যিটো পজিশনত আছে সেইখিনি সময়ত ইউক্ৰেইনত ভ্লাদিমিৰ জেলেনস্কি সেইটো পজিশনতে আছিল 2014 চনত যেতিয়া ইউক্ৰেইনৰ প্ৰেসিডেন্ট ভিক্টৰে ইউৰোপৰ ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট নালাগে বুলি কয় তেতিয়া তেওঁৰ বিৰুদ্ধে দেশত এক ডাঙৰ বিদ্ৰোহ আৰম্ভ হয় আৰু এই বিদ্ৰোহ ইমানে ডাঙৰ আছিল যে তেওঁ নিজৰ দেশৰ পৰা পলাই ৰাছিয়াত গৈ শৰণ ল'ব লগা হয় আৰু এই বিদ্ৰোহৰ বাবে 2014 চনত ৰাছিয়াই ইউক্ৰেইনৰ কিমিয়া চহৰ দখল কৰে সেইখিনি সময়ত ইউক্ৰেইনৰ অৱস্থা খুবেই ভয়ংকৰ আছিল এফালে ৰাজনৈতিক অস্থিৰতা কৰাপশন বা অৰ্থনৈতিক অস্থিৰতা আদিবোৰ দেখি দেখি তেওঁলোকৰ আমনি লাগি গৈছিল গৈ আৰু সেইখিনি সময়তে ভ্লাদিমিৰ জেলেনস্কিয়ে এখন সিৰিয়েল উলিয়ায় আৰু সিৰিয়েলখনৰ নাম আছিল সাৰ্ভেন্ট অফ দা পিপল সিৰিয়েলখনত তেওঁ এজন হিষ্ট্ৰী টিচাৰ হয় যিয়ে নেকি হিংসা ৰাজনৈতিক অস্থিৰতা কৰাপশন আদিবোৰৰ বিষয়ৰ ওপৰত তেওঁ মাত মাতে বা কেতিয়াবা সেই হিংসা বা কৰাপশন কৰা লোকসকলক তেওঁ শাস্তিও দিয়ে এই সিৰিয়েলখন 2015 চনত টিভিত আহে আৰু দেশখনত ইউক্ৰেইনত এক ডাঙৰ হিট ৰূপে পৰিগণিত হয় এই সিৰিয়েলখনে তেওঁক বহুত পপুলাৰিটি দিয়ে জনসাধাৰণৰ বাবে তেওঁ এক হিৰো হৈ যায় 2019 ইউক্ৰেইন ইলেকশ্যনৰ আগে ভ্লাদিমিৰ জেলেনস্কিয়ে এটা পলিটিক্যাল পাৰ্টি লঞ্চ কৰে আৰু সেই পলিটিক্যাল পাৰ্টিটোৰ নাম দিয়ে সাৰ্ভেন্ট অফ দা পিপল অৰ্থাৎ সেই নামটো যেটো নেকি সিৰিয়েলখনৰ আছিল আৰু ইলেকশ্যনৰ কেম্পেইন হিচাপে সিৰিয়েলখনৰ ফেমাস ভিডিঅ'বোৰ যিবোৰ নেকি তেওঁ হিংসা বা কৰাপশনৰ বিৰুদ্ধে মাত মাতিছিল সেই ভিডিঅ'বোৰ জনসাধাৰণৰ মাজত ভাইৰেল কৰোৱা হয় আৰু এই ডিজিটেল কেম্পেইনিঙে জনসাধাৰণক কাৰণতে ইমপ্ৰেছ কৰি দিয়ে যেন তেওঁলোকৰ সপোনৰ প্ৰেসিডেন্টজন এই ভ্লাদিমিৰ জেলেনস্কিৰ মাজতে যেন বিচাৰি পালে জেলেনস্কিয়ে এক বিশাল ভোটত ইউক্ৰেইনৰ প্ৰেসিডেন্ট হিচাপে জয়লাভ কৰে আৰু এইটোৱে কাহিনী আছিল কিদৰে ভ্লাদিমিৰ জেলেনস্কিয়ে কমেডি হিৰোৰ পৰা বা কমেডিয়ানৰ পৰা গৈ এখন দেশৰ প্ৰেসিডেন্ট হোৱাৰ সুযোগ লাভ কৰিলে কিন্তু বৰ্তমানে এইজন কমেডিয়ানে বিশ্বৰ আটাইতকৈ ডাঙৰ সিৰিয়াছ সিচুৱেচন লগত ফেস কৰি আছে আৰু তেওঁ সাহসেৰে যুঁজিও আছে 6000 তকৈও বেছি নিউক্লিয়াৰ ওয়েপন থকা ৰাছিয়াৰ লগত তেওঁ সাহসেৰে যুঁজি আছে আৰু দেশবাসীকো আহ্বান জনাইছে যাতে নিজৰ দেশখনক বচাবলৈ সকলোৱে হাতে হাতে অস্ত্ৰ তুলি লয় আমেৰিকাই মাজতে জেলেনস্কিক এটা চান্স দিছিল এখন প্লেন দিছিল যাতে তেওঁ দেশ এৰি বেলেগ দেশলৈ পলাব পাৰে কিন্তু জেলেনস্কিয়ে সাহসেৰে এই প্ৰস্তাৱ নাকচ কৰে তেওঁ কৈছিল যে আমাক কোনো প্লেন নালাগে আমাক লাগে অস্ত্ৰ যাতে আমি ৰাছিয়াৰ লগত যুদ্ধ কৰিব পাৰো এই যুদ্ধত কোন জিকে বা কোন হাৰে সেইটো নাজানো
বা কাৰ কিমান ক্ষতি হ'ব সেইটো নাজানো কিন্তু এটা কথা খাটাং যে এই বিশ্বই চিৰদিনৰ বাবে ভ্লাদিমিৰ জেলেনস্কিক এজন সাহসী নেতা ৰূপে সদায় মনত ৰাখিব আশা কৰিছো আজিৰ এই ভিডিঅ'ৰ পৰা চাগে আপোনালোকে কিছু অলপ নতুন কথা হ'লেও শিকিব পাৰিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় আই অসম